নামটো নিজামুদ্দিন আলী। কি হৈছে কওকচোন? মানে মোৰ ঘৈণীয়েকজন কালিৰ পৰা নোহোৱা হৈ আছে, মানে পোৱা নাই বিচাৰি ক'তো। কি নাম তেওঁৰ? চাহেদা বেগম। চাহেদা বেগম। কি হৈছিল কওক কালি? কালি এনেই একো হোৱা নাই, মইতো ৰাতিপুৱা কামত ওলাই গৈছোঁ, যেনিবা গাড়ী চলাওঁ, মই ট্ৰেক্টৰ চলাওঁ, ৰাতিপুৱা ওলাই গৈছোঁ। তাৰপিছত মানুহ একবেলিটো আছিল, ঘৰতে আছিল, যেনিবা 2টামান বজাত পৰা মানুহটো নাই, বিচাৰিছে নাই। তাৰপিছত মোক ফোন কৰিছে, মই আহিছোঁ, আহি ময়ো বিচাৰিলোঁ, ৰাতিটো বিচাৰিলোঁ, যেনিবা আজিও বিচাৰিলোঁ। তাৰপিছত থানাতো এজাহাৰ দিয়া আছে, ক'তো বনাই পোৱা নাই, নাপালোঁ আৰু যেনিবা। এইটো 2টা ল'ৰা ছোৱালীও থৈ গৈছে। 2টা ল'ৰা ছোৱালী? ল'ৰা 2টা আছে মোৰ, সৰু সৰু। কিবা সন্দেহ কৰিছে নেকি আপুনি? সন্দেহ মানে বেলেগৰ লগত এনে সন্দেহ যিবিলাক মানুহৰ ওপৰত আছিল, মানুহবিলাক ঘৰত আছে, কিন্তু এতিয়া বেলেগ ফালে যদি তাৰ লগত কিবা ৰিলেশ্যন কোনোবা মানুহ থাকে, কিন্তু লৈ যাবও পাৰে, এনেকুৱা সন্দেহ হয় আৰু যেনিবা। কোনোবা যদি লৈ থাকে, যেনিবা কোনোবা দেখা পালে ক'তো আমাক অনুৰোধ কৰি আমাক জনাই দিলে হ'ল মানে। 2টা ল'ৰা ছোৱালী? হয়, 2টা সৰু সৰু ল'ৰা আছে। মোৰ এইটো 4.5 বছৰ বয়স, এইটো 7.5 বছৰমান বয়স হৈছে ল'ৰাটো। এই ল'ৰাটো কান্দি আছে ৰাতিপুৱাৰ পৰা তাৰ মাৰ কাৰণে। মোৰ মোবাইল নাম্বাৰটো লওক, মই দি দিওঁ। 6000268889 এইটো মোৰ নাম্বাৰ। কোনোবা যদি দেখা পায় ক'তো মোক যোগাযোগ কৰি দিলে হ'ল, মানে জনালে হ'ল, অনুৰোধ জনালোঁ মই। যোৱাকালি 12টা বজাৰ পৰা নিৰুদ্দেশ হৈ আছে, এতিয়ালৈ খবৰ নাই। 2টা ল'ৰা আছে, সেইটো 2টা ল'ৰা। কিমান বছৰ? কেই বছৰ আছে বয়স? এটা 7 বছৰ, এটা 4.5 বছৰ। কালি 12টাৰ পৰা নিৰুদ্দেশ, এতিয়ালৈ খবৰ নাই। যোনটো ল'ৰাৰ লগত ৰিলেশ্যন আছিল, ফোনাফনি আছিল, এইটো ল'ৰাটো ঘৰতে আছে বৰ্তমান। এতিয়া কাৰ লগত গৈছে এতিয়া আমি পাত্তা পোৱা নাই। নাই যোৱা দেখা পাইছে কোনোবাই? যোৱা এজন মানুহ দেখা পাইছিল, ইফালে পথাৰে পথাৰে গৈছিল। তাৰপিছত সি সুধিছে ক'ত যায়, মোৰ টাইম নাই, মই ফটাফট যাব লাগে, ক'ত যে আছোঁ ময়ো নাজানো, এনেকুৱা কৈছে। এতিয়া এইটো মানুহটো নাজানে না যে কি হৈছে নহৈছে। সি পিছতে যোৱাৰ পিছত মানুহটো বিচাৰাৰ পিছত সেই কৈছে যে নাই, অমুক মানুহটো ইফালে গ'ল, চাহেদা বেগম মানুহটো পথাৰে পথাৰে হাতত টোপোলা এটা লৈ গৈছে। নিজৰ মাকৰ ঘৰত খবৰ কৰিছে? তাতো চব খবৰ, জেগাত খবৰ কৰে, মাকৰ ঘৰত, তাৰ দাদাৰ ঘৰত, তাৰ খুৰাৰ ঘৰত, চব খবৰ কৰাইছে। নাই আৰক্ষীক জনোৱা হৈছে আপোনালোকে? আৰক্ষীক জনোৱা হৈছে, যোৱাকালি এজাহাৰ দিয়া হৈছে। এতিয়া কি আহ্বান জনাব ৰাইজক? এতিয়া আহ্বান জনাইছোঁ, মানুহটো ক'ত আছে এইটো খবৰ লাগে, মানুহটো লাগে। 2টা ল'ৰা আছে, এতিয়া কোনোবা যদি দেখা পায় তে ফোন কৰি জনাব, নম্বৰ দি দিয়া হ'ব, এইটো নম্বৰত জনাই দিব। 2টা ল'ৰা আছে, ল'ৰা 2টা চাই দিলে মানুহটো কোনোবা খবৰ দিয়ে, ক'তবা যদি নিৰুদ্দেশ পায় মানুহটো